নমস্কাৰ এক্সপ্লোৰিকালৈ স্বাগতম জনাইছোঁ মই নিখান্ত বৰ্মন ইতিমধ্যে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হৈ গ'ল আমি দেখা পালোঁ কিছুমানৰ মুখত হাঁহি কিছুমানৰ মুখত কান্দোন আৰু আন কিছুমানৰ মুখত হাঁহি আৰু কান্দোন দুয়োটা একেলগে গতিকে প্ৰথমতে মই যিসকল ছাত্ৰ ছাত্ৰীসকলে আজি মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে অনাগত দিনবোৰ তোমালোকৰ বাবে এনেদৰেই জীৱনত আগবাঢ়ি যোৱা আৰু আমাৰ ৰাজ্যখনৰ নাম তোমালোকে গোটেই পৃথিৱীত জিলিকাই ৰাখা আজি আমাৰ এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিব ওলাইছোঁ মেট্ৰিকত ষ্টেণ্ড কৰা বা মেট্ৰিকত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আৰু মই আশা কৰোঁ এই ভিডিঅ'টো অভিভাৱিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও খুবেই উপযোগী গতিকে এই ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব প্ৰথমতে আমি আলোচনা কৰিম মেট্ৰিকত ষ্টেণ্ড কৰা বা মেট্ৰিকত ডিষ্টিংশ্যন লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে হয় তোমালোকে অশেষ কষ্টৰ দ্বাৰা অশেষ পৰিশ্ৰমৰ দ্বাৰা তোমালোকে আজি এইখিনি সফলতা লাভ কৰিছা আৰু আজি সিদিনাখনৰ দিনটোত তোমালোকে এগৰাকী তাৰকা হিচাপে নিজকে থিয় দিছা গতিকে তোমালোকলৈ মই পুনৰবাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ কিন্তু তোমালোকলৈ মোৰ এটা সৰু প্ৰশ্ন আছে যে প্ৰশ্নটো হ'ল যে আমাৰ শিক্ষাৰ উদ্দেশ্যনো কি হোৱা উচিত শিক্ষাৰ উদ্দেশ্য আমাৰ অত্যাধিক টকা পইচা উপাৰ্জন কৰা নে মান সন্মান অৰ্জন কৰাই হোৱা উচিত হয় আৰু শিক্ষাৰ উদ্দেশ্যটো এইটো হৈ থকাৰ বাবেই আজি আমি উচ্চ শিক্ষিত ল'ৰা ছোৱালীসকলৰ মা দেউতাকক আজি আমি বৃদ্ধাশ্ৰমত দেখিবলৈ পাওঁ আজি আমি উচ্চ শিক্ষিত ল'ৰা ছোৱালীসকলে মা দেউতাকক আজি ৰাস্তাই ঘাটে জধে মৰে এৰি থৈ যোৱা দেখিব পাওঁ আমি কিমান দেখিছোঁ ৰেলৱে ষ্টেচন বা এয়াৰপৰ্টত মা দেউতাকক নিথৰুৱা কৰি এৰি থৈ যোৱা আৰু এইটো কাম কোনে কৰি আছে এইটো কাম কৰি আছে সমাজৰ উচ্চ শিক্ষিত লোকসকলে হয়তো তেওঁ এগৰাকী IAS অফিচাৰ হ'ব পাৰে তেওঁ এগৰাকী সফল ব্যৱসায়ী হ'ব পাৰে তেওঁ এগৰাকী ডাঙৰ চাকৰিয়াল হ'ব পাৰে যাৰ টকা পইচাৰ কোনো অভাৱ নাই যাৰ শিক্ষাৰ কোনো অভাৱ নাই কিন্তু অভাৱ মাত্ৰ তেওঁলোকৰ এটাই আছে আৰু সেইটো হ'ল তেওঁলোকৰ মা দেউতাকৰ বাবে এটি সৰু কোঠালি মা দেউতাকৰ বাবে এসাঁজ ভাত তেওঁলোকৰ মানৱতাৰ অভাৱ তেওঁলোকৰ শ্ৰদ্ধাৰ অভাৱ কিন্তু চাব গ'লে আমি মেট্ৰিকত যিসকলে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে বা যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকত আজি আশানুৰূপ ফল পোৱা নাই তেওঁলোকে এইটো কাম কৰা আমি সঘনে দেখা নাপাওঁ তেওঁলোকে অশেষ কষ্টৰ দ্বাৰা হয়তো তেওঁলোকে খেতি কৰি মা দেউতাকক আজি পোহপাল দি আছে মা দেউতাকক আজি নিজৰ লগত ৰাখিছে সেই গাঁৱৰ খেতি কৰা ল'ৰাজনৰ হয়তো শিক্ষা নহ'ব পাৰে কিন্তু হয়তো মূল অৰ্থত তেওঁ এগৰাকী জ্ঞানী পুৰুষ আৰু যিসকল মানুহ উচ্চ ডিগ্ৰীধাৰী হৈও মা দেউতাকক আজি নিজৰ ঘৰত ৰাখিব পৰা নাই মা দেউতাকক আজি বৃদ্ধাশ্ৰমত থৈছে ৰাস্তাই ঘাটে আজি এৰি দি আছে মা দেউতাকক তেওঁলোক উচ্চ ডিগ্ৰীধাৰী হোৱা সত্ত্বেও তেওঁলোক আজি জ্ঞানী হ'ব পৰা নাই কিন্তু তেওঁলোকক যদি মই এখন ৰচনা লিখিব দিওঁ যে বৃদ্ধাশ্ৰমৰ বিষয়ে আপোনালোকে এখন ৰচনা লিখক তেওঁলোকে ইমান ধুনীয়াকৈ এখন ৰচনা লিখি দিব যে সেইখন ৰচনাখন পঢ়িলে আমাৰ এনেকুৱা লাগিব যে এই ৰচনাখনৰ লিখকজন হয়তো দেৱতুল্য কিন্তু এতিয়া চাব গ'লে এই ৰচনাখন লিখাৰ কোন কিবা অৰ্থ আছে নেকি আমি সৰুতে শিকিছিলোঁ যে দুখীয়াক সহায় কৰিবা সদায় সঁচা কথা ক'বা কাকো ইটিকিং নকৰিবা এইবোৰ যাতে মই এটাই অনুৰোধ কৰোঁ এইবোৰ যে আমি নীতিবচন যিবোৰ শিকিছিলোঁ এই নীতিবচনবোৰ যাতে আমাৰ কিতাপৰ মাজতে আবদ্ধ নাথাকে এই নীতিবচনবোৰ তেতিয়াহে সফল হ'ব যেতিয়া আমি এই নীতিবচনবোৰ আমাৰ নিজৰ জীৱনত আমি ইউজ কৰিম নিজৰ জীৱনত আমি ব্যৱহাৰ কৰিম আৰু মই ভাবোঁ আমাৰ এই যিবোৰ নীতিবচন আমাৰ সৰুৰ পৰাই আমাক ছাত্ৰ ছাত্ৰীসকলক শিকাই অহা হৈছে এই নীতিবচনবোৰ আজি কিতাপৰ মাজতে আবদ্ধ হৈ থকা বাবেই আজি আমাৰ দেশৰ আজি আমাৰ ৰাজ্যখনৰ এই অৱস্থা গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলে তোমালোকে আজি সুখ্যাতিৰে উত্তীৰ্ণ হৈছা সুখ্যাতিৰে যে ভাল ৰিজাল্ট কৰিছা সমাজৰ আগত নিজকে তাৰকা হিচাপে থিয় দিছা গতিকে তোমালোকক মই এটাই অনুৰোধ কৰোঁ তোমালোকে যিবোৰ নীতিবচন আজি শিকি আহিছা যিবোৰ আজি ভাল কথা তোমালোকে শিকি আহিছে এইবোৰ কথা যাতে তোমালোকে কিতাপৰ মাজতে আবদ্ধ নাৰাখা এইবোৰ তোমালোকে নিজৰ ৰিয়েল লাইফত ইউজ কৰা তোমালোকে আজি ভাল ৰিজাল্ট কৰি হয়তো আজিৰ পাছত কেতিয়াবা ডাঙৰ মানুহ হ'বা ডাঙৰ চাকৰি পাবা যে তোমালোকক মই এটাই অনুৰোধ তোমালোকৰ মা দেউতাকক যাতে তোমালোকে সন্মান কৰা কাৰণ আজি তোমালোকে যিখিনি সফলতা লাভ কৰিছা এইখিনি একমাত্ৰ তোমালোকৰ মা দেউতাৰ বাবে তোমালোকে এইখিনি সফলতা লাভ কৰিছা আৰু মই তেতিয়াহে ক'ম যে তোমালোকে সঁচাই একোগৰাকী তাৰকা তোমালোকে সঁচাই একোগৰাকী সফল ব্যক্তি এতিয়া আমি আলোচনা কৰিব ওলাইছোঁ যিসকল ছাত্ৰ ছাত্ৰী আজি তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে
অৰ্থাৎ তেওঁলোকে এটা আশানুৰূপ ফল কৰিব নোৱাৰিলে বা নিজৰ যিখিনি আশা কৰিছিলে ৰিজাল্টলৈ যিখিনি আশা কৰিছে তেওঁলোকে সেইখিনি আশানুৰূপ ফল কৰিব নোৱাৰিলে হয় তোমালোকে বহুত দুখ প্ৰকাশ কৰিছে আমি ইতিমধ্যে সংবাদ মাধ্যমত বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী দেখিছোঁ তেওঁলোকে বহুত দুখ প্ৰকাশ কৰি আছে আৰু মই এইখিনিতে এই সুযোগতে মই অভিভাৱকসকলেও এটা অনুৰোধ কৰোঁ যাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ভাল ৰিজাল্ট কৰিব নোৱাৰিলে তেওঁলোকক যাতে আপোনালোকে প্ৰেছাৰ ক্ৰিয়েট নকৰে কিয়নো আপোনালোকে চাওক জীৱনৰ উদ্দেশ্য কেৱল মেট্ৰিক পৰীক্ষাত বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাটোৱে নহয় জীৱনৰ উদ্দেশ্য এইটোৱে হোৱা উচিত যে আজিৰ পৰা 10 বছৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীসকলে আজি মেট্ৰিকত ভাল ৰিজাল্ট কৰিব নোৱাৰিলে যাতে আজিৰ পৰা 10 বছৰ পিছত তেওঁলোকে সমাজত এখন ভাল মানুহ হিচাপে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰে অৰ্থাৎ জীৱনৰ উদ্দেশ্য আমাৰ এইটোৱে হোৱা উচিত যে আমি জীৱনত কেনেদৰে প্ৰতিষ্ঠা লাভ কৰোঁ ইতিমধ্যে তোমালোকক যদি মই আজি এতিয়া প্ৰশ্ন কৰোঁ যে আজিৰ পৰা 15 বছৰ আগতে মেট্ৰিকত কোনে ষ্টেণ্ড কৰিছিলে আজিৰ পৰা 5 বছৰ আগতে মেট্ৰিকত ষ্টেণ্ড কৰা 10 জন ল'ৰা ছোৱালীৰ নাম কোৱা তোমালোকে ক'ব পাৰিবা নিশ্চয় নোৱাৰা কিন্তু তোমালোকে হিমা দাস জুবিন গাৰ্গ অংগৰাগ মহন্ত ৰীমা দাস এওঁলোকৰ নাম ক'ব পাৰিবা এওঁলোকেতো মেট্ৰিকত ষ্টেণ্ড কৰা নাই কিন্তু এওঁলোকে জীৱন অশেষ কষ্টৰ দ্বাৰা অশেষ পৰিশ্ৰমৰ দ্বাৰা জীৱনত এওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে আৰু সেইকাৰণে মই অভিভাৱকসকলক অনুৰোধ জনাওঁ তেওঁলোকে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক কোনো প্ৰেছাৰ ক্ৰিয়েট নকৰে হয় তেওঁলোকৰ আপোনালোকে আজি সমাজৰ আগত কিছু হয়তো লাজ পাব পাৰে বা আপোনালোকৰ আশা হয়তো কিছুমান আজি পূৰ্ণ নহ'ব পাৰে কিন্তু হয়তো আপোনাৰ ল'ৰাটোৰ হয়তো কিতাপত কিবা এটা পৰিস্থিতিত পৰি আজি মেট্ৰিকত 3য় বিভাগত বা মেট্ৰিকত আজি এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিলে কিন্তু হয়তো আপোনাৰ ল'ৰাটো হয়তো ভাল গান গাব পাৰে আপোনাৰ ল'ৰাটোৱে হয়তো ভাল এটা আৰ্ট কৰিব পাৰে আপোনাৰ ল'ৰাটো হয়তো ভাল ডেন্স কৰিব পাৰে আপোনাৰ ল'ৰাটো হয়তো ভাল নাটক কৰিব পাৰে এই গুণবোৰ আপোনালোকে কিছু সময় আপোনালোকে এই গুণবোৰ তেওঁলোকৰ ফালে চাওক আপোনালোকক এটা অনুৰোধ কৰোঁ যে আপোনালোকে ঘৰখনত এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি দিয়ক যাতে তেওঁলোকে নিজৰ পঢ়া শুনাৰ লগতেও নিজৰ যিটো আদাৰ এক্টিভিটি আছে সেই এক্টিভিটিবোৰকো তেওঁলোকে যাতে চলাই লৈ যাব পাৰে আৰু মই আশা কৰোঁ নেক্সট যেতিয়া আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰীত আপোনালোকৰ ল'ৰাটোৰ ৰিজাল্ট দিব ইয়াতকৈ নিশ্চয় তেতিয়াহে আপোনাৰ ল'ৰাটোৰ হায়াৰ ছেকেণ্ডাৰীত ৰিজাল্ট ভাল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল যিসকল তোমালোকৰ ৰিজাল্ট আজি ইতিমধ্যে বেয়া হৈছে তোমালোকে নিৰাশা হোৱাৰ কোনো প্ৰশ্নই নুঠে তোমালোকে মাথো এটাই উদ্দেশ্য ৰখা যে আজিৰ পৰা 10 বছৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীসকলে আজি ষ্টেণ্ড কৰিছে যিসকল ছাত্ৰ ছাত্ৰীসকলে আজি ডিষ্টিংশ্যন লাভ কৰিছে তেওঁলোকৰ আগতে যাতে মই জীৱনত এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠা হ'ব পাৰোঁ আৰু যদি তুমি আজিৰ তাৰিখৰ পৰা এই তাৰিখটোৰ পৰাই যদি তোমালোকে এই ধৰণে আগবাঢ়ি যোৱা হয়তো তেতিয়া তোমালোকে জীৱনত সফল হ'ব পাৰিবা বুলি মই পূৰ্ণ বিশ্বাস ৰাখোঁ এতিয়া আমি আলোচনা দুটামান তোমালোকক মই টিপছ দিব ওলাইছোঁ যিসকল আজি সকলোৰে বাবে এই টিপছটো খুবেই দৰকাৰ এতিয়া মই দেখা পাওঁ কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক পাছ কৰাৰ আগতে পঢ়া শুনাত খুব ভাল হৈ থাকে আৰু তাৰ মেট্ৰিক পাছ কৰাৰ পিছত পঢ়া শুনাত তেওঁলোকৰ ৰেটটো খুব কমি যায় আৰু আন কিছুমানৰ দেখা পাওঁ যে মেট্ৰিক পাছ কৰাৰ আগতে পঢ়া শুনাৰ ৰেটটো খুব কম থাকে কিন্তু মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকৰ পঢ়া শুনাৰ ৰেটটো খুব হাই হৈ যায় গতিকে মই তোমালোকক বন্ধু বান্ধৱীসকলক এইটোৱে মই অনুৰোধ কৰোঁ যাতে যিসকল ছাত্ৰ ছাত্ৰী আজি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে তোমালোকে যাতে মেট্ৰিক পাছ কৰাৰ পিছতো তোমালোকে যেনেকৈ তোমালোকে আগতে কিতাপ পঢ়িছিলা যেনেকৈ তোমালোকে নিজৰ কিতাপৰ বাহিৰে তোমালোকে যেনেকৈ বাহিৰা কিতাপ পঢ়িছিলা এই পঢ়া শুনাৰ যিটো ধাৰাটো তোমালোকে যাতে একে ৰাখা আৰু চাবা যদি এই পঢ়া শুনাৰ ধাৰাটো তোমালোকে একে ৰাখা তোমালোকে আজিৰ পৰা 10 বছৰ পিছত তোমালোকে এজগৰাকী সফল ব্যক্তি হ'ব পাৰা আৰু ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীসকল মেট্ৰিকৰ আগত পঢ়া শুনাৰ ধাৰাটো খুব কম আছিল তোমালোকে অকণমান বঢ়াই দিয়া তেতিয়া চাবা তোমালোকে জীৱনত সফল হ'ব তেতিয়াহে পাৰিবা আৰু শেষত মই এনেকুৱা এটা কেটেগৰী ষ্টুডেণ্টৰ বিষয়ে আলোচনা কৰোঁ মই জনাত এটা সৰু ভিডিঅ'ত ইমান কথা আলোচনা কৰা সম্ভৱ নহয় তথাপি মই যিখিনি পাৰোঁ এটা ভিডিঅ'তে এইখিনি কথা আলোচনা কৰিব ওলাইছোঁ শেষত মই এনেকুৱা এটা ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ কথা আলোচনা কৰোঁ ধৰা হ'ল তেওঁলোকে ষ্টেণ্ড কৰিব আশা কৰিছিল কিন্তু তেওঁলোকে ডিষ্টিংশ্যন পালে বা অকণমান নাম্বাৰৰ কাৰণে তেওঁলোকে আজি ষ্টেণ্ড কৰিব নোৱাৰিলে অৰ্থাৎ সমাজৰ দৃষ্টিত তেওঁলোকৰ ৰিজাল্টটো খুবেই ভাল হৈছে কিন্তু তেওঁলোকে নিজৰ দৃষ্টিত তেওঁলোকৰ ৰিজাল্টটো ভাল হোৱা নাই গতিকে তোমালোকলৈ মই এটা সৰু টিপছ লৈ আহিছোঁ এই টিপছটো তোমালোকে ইউজ কৰি তোমালোকে হয়তো নেক্সট যেতিয়া হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট পৰীক্ষা দিবা তেতিয়া হয়তো তোমালোকে ইয়াতকৈ ভাল সফলতা লাভ কৰিবা টিপছটো হ'ল যে তোমালোকে এতিয়াই
মোৰ ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকে এখন কাগজ লৈ তোমালোকে বহি যোৱা আৰু কাগজখনত লিখা যে মই মেট্ৰিকত কিয় ষ্টেণ্ড কৰিব নোৱাৰিলোঁ বা মই ডিষ্টিংশ্যন আশা কৰা সত্ত্বেও মই কিয় ষ্টাৰ মাৰ্ক পালোঁ এই কথাখিনি তোমালোকে লিখা এতিয়াই লিখা তোমালোকৰ প্ৰত্যেকজনৰে কাৰণ হয়তো বেলেগ বেলেগ হ'ব পাৰে কিন্তু তোমালোকে এতিয়াই এখন পেজ লৈ তাতে পইণ্ট দি নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 পইণ্ট নাম্বাৰ 3 পইণ্ট এনেকৈ তোমালোকে লিখি যোৱা যে মোৰ কি কি ভুলৰ বাবে বা মোৰ কি কি এনেকুৱা দোষ আছে বা মোৰ কি কি এনেকুৱা বস্তুৰ অভাৱ আছে যাৰ বাবে মই আজি মেট্ৰিকত ষ্টেণ্ড কৰাৰ পৰা বঞ্চিত হ'লোঁ আৰু তোমালোকে যদি আজিৰ পৰাই এইটো কাম কৰি যোৱা মই ভাবোঁ হয়তো তোমালোকে নেক্সট যেতিয়া তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব তেতিয়া হয়তো তোমালোকৰ ৰিজাল্টটো খুবেই ভাল হ'ব শেষত মই এটা কথাই কওঁ যে ইমান এটা ডাঙৰ টপিক ইমান এটা সৰু ভিডিঅ'ত আলোচনা কৰা খুবেই সম্ভৱ নহয় ইতিমধ্যে মই আপোনালোকলৈ পুনৰ এনেকুৱা ভাল ভাল টপিকৰ ওপৰত বা আমি কেনেদৰে কিতাপ পঢ়িব লাগে বা কেনেদৰে কিতাপ পঢ়ি আমি জীৱনত সফলতা লাভ কৰিব পাৰোঁ এইবোৰ বিষয়ে আমি আলোচনা কৰিম কিন্তু মোৰ দুখ লাগিছে আজি মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতো কোনোবাই ঘৰৰ পৰা পলাই যোৱা দেখা পাইছোঁ কোনোবাই আত্মহত্যা কৰাও খবৰ পাইছোঁ এইবোৰ শুনি মোৰ খুবেই দুখ লাগিছে গতিকে এইবোৰৰ কথা আমি পৰৱৰ্তী ভিডিঅ'ত আমি পুংখানুপুংখভাৱে আলোচনা কৰিব চেষ্টা কৰিম যাতে আমাৰ সমাজত আমি এনেকুৱা পৰিণাম আমি যাতে দেখা নাপাওঁ শিক্ষাৰ প্ৰেছাৰৰ বাবে হয়তো এনেকুৱা পৰিণাম হ'ব পাৰে বা সমাজৰ প্ৰেছাৰৰ বাবে হয়তো এনেকুৱা পৰিণাম হ'ব পাৰে গতিকে এইবোৰ যাতে আমাৰ সমাজত দেখা নাপাওঁ তাৰ বাবে মই পৰৱৰ্তী ভিডিঅ' অনতিপলমে মই আপোনালোকৰ মাজত লৈ আহি আছোঁ চ' শেষত মই আপোনালোকৰ পৰা বিদায় ল'ব ওলাইছোঁ আৰু শেষত কৈছোঁ যে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব চ' ধন্যবাদ নমস্কাৰ